ওই অতি কোশনে হর খমরাইছকন ওই তাতু কোশনে হর গাদি ওই তাতু কোশনে হর বিকম্বাত প্রীতি ওই নকরি কেনে কই থাকো ওই নির্বাচনত জিকি মই বৰ সাজিলো ওই বিদেশত গৈছিলো ভূমি ওই জিয়াস্তি লাগি বুকু মোৰ কপিছে ওই এতিয়া সকল লগৰ যায় বুলি। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আপোনালোকৰ আশীৰ্বাদ মই ভালে আছো। এই বহুদিন বিৰতিৰ পিছত আপোনালোকলৈ এই বাৰ্থডে পিংকু চেনেলটোলৈ স্বাগতম জনাইছো। বিশেষ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজলৈ মই অহা নাছিলো। আপোনালোকৰ মাজলৈ মই আকৌ লৈ আহিছো নতুন নতুন কিছু কৌতুক। মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আগলৈ নতুন নতুন ভিডিঅ' পাব, আপোনালোকৰ মাজলৈ মই পঠিয়াই দিম। আজি মাত্ৰ মই অলপ সময় লৈ আহিছো আপোনালোকৰ মাজত আপোনালোকক অলপ হহুৱাৰ প্ৰয়াস কৰিবলৈ। মই এজনী ছোৱালীক ভাল পাইছিলো। এদিন ডেটিঙত গৈছো, ডেটিঙৰ পৰা আহি আপোনাৰ ৰেষ্টুৰেণ্টত মই আপোনাৰ দুপৰীয়াৰ আহাৰ খাবলৈ সোমালো। তেতিয়া মোৰ গাৰ্লফ্ৰেণ্ডে কৈছে মেনুখন চাই মই হটডগ খাম। হটডগ মোৰ মনত এটা মানে বেলেগ তাৰমানে মোৰ ফিল এটা আহি গৈছে। হটডগ খাবা আৰু আমিতো গাঁৱৰ মানুহ, বৰাজাৰা গাঁৱত মোৰ হয়। হটডগ খাবা তুমি? মনে মনে ভাবিছো এনেকে গৰম কুকুৰ খাবা? মই তেতিয়া কৈছিলো লগ আমাৰ ঘৰত ইমানখিনি বাৰীত লগা সেউজীয়া শাক পাচলি আছে, সেইবোৰ খাব আৰু তুমি এই হটডগ খাবা গৰম কুকুৰ? তুমি কি ছোৱালী আহা? আমাৰ সেইদিনাৰ পৰা পুৰা বেকআপ হৈ গৈছে। মোৰ বেকআপটো কেনেকুৱা হ'ল আপোনালোকক জনাই দিলো, কমেণ্টটো জনাই দিব আপোনালোকে। দ্বিতীয় ভিডিঅ'টো মই আৰম্ভ কৰিছো। একদম মই সঁচা ভিডিঅ'। মোৰ দাদা এজনৰ বিয়াত এনেকুৱা তোমাৰ এটা ঘটনা ঘটিছে। তোমাৰ সন্মুখৰ দাদা ওচৰৰে দাদা বিয়াত মই জিলাপি বনোৱাত আছিলো, সহকৰ্মী হিচাপত জিলাপি বনোৱাত আছিলো। আপোনালোকে জানে জিলাপি বনালে আপোনালোকে কেনেকুৱা কি লাগে, গাত দিব লাগে, কিবা খাম বনাব লাগে, মানে আগে বাগাকে বহুত আপোনাৰ আহি যায় না। এটা ডাঙৰ কাৰিকৰ এজনে মাতিছিল। মই তেখেতক সুধিছিলো, বোলে প্ৰভু আপুনি জিলাপি বনাওঁতে কিমান টাইম লাগে, মানে কিমান বছৰ হ'ল? তেতিয়া কৈছিল ভাই তোমাৰ বয়স মিনিমাম 20-22 বছৰ আগতে মোটামুটি মই জিলাপি বনাব শিকিছো। আজিৰ পৰা মোৰ 50 বছৰ হ'ল। আপনি কি কথা 50 বছৰ হ'ল? বোলে প্ৰভু আপনি 50 বছৰ হ'ল, আপনি জিলাপিখন আজিকালি সিধাকে বনাব নিশিকিলে। জিলাপিখন সিধাকে নহলে পাকৰি এনেকে যি বনাই আছে, সিধাকে কেন নিশিকিলে? জিলাপি বিলাক সিধাকে বনাব নোৱাৰে না? আপোনালোকে কওকচোন, 30 বছৰ এটি মোৰ বনোৱা বয়স এতিয়া মিনিমাম 22 বছৰ বা 24 বছৰ। এখাতে আপনি 30 বছৰ হইতি আপোনালোকে 50 বছৰ হৈ গ'ল, জিলাপি সিধাকে বনাব নোৱাৰে না? কিমান ভুল শিকি আছে কওকচোন আপোনালোকে? কমেণ্ট বক্সত জনাই দিব হে কেনেকুৱা লাগিছে, সিধাকে কিয় বনাব পৰা নাই। আমাৰ তৃতীয় কৌতুকটো মই আৰম্ভ কৰিছো। মই আজি চকৰ পৰা ওলাই আহিছো গুৱাহাটী মহানগৰত। তাত দেখিছো মানে আপোনাৰ ৰিক্সা আপোনাক আহি পেলাই সুধিছে, এজন ভদ্ৰ মহিলা এগৰাকী, ৰিক্সা যাবি? ৰিক্সাৱালা কৈছে কাহা? ৰিক্সা যাবি কাহা? মহিলাগৰাকী এনেদৰে কাহি দিছে, কি নাকাহিলি নাযাবি নেকি? মই কাহি দিছো, এতিয়া মই জয়ানগৰ চাৰিআলিত যাম, এনেকে কাহি দিছো, এতিয়া যাবি নে? কাহা? এতিয়া বাংলাদেশী পুৰা ভৰ্তি হৈ গৈছে, মানে ভাঙা হিন্দী শিকি গৈছে পুৰা। এটা কাহা কাহিলিহে যাব না, কাহিলি নাযায়। আপোনালোকে জানেই মই ধেমালি গ্ৰুপত কৰিছো, বেয়া নাপাব। কিবা ভুল হৈছে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ নিশ্চয় বুলি। এইটো এজন সাধাৰণ দেখা বাৰ্থডে পিংকু চেনেলটো নতুনকৈ শুনিছো। আপোনালোকে যদি ভিডিঅ'বোৰ লাগে আপোনালোকক মই জনাই দিম, আপোনাৰ দিম মই। আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আমাৰ লাষ্ট শেষৰ কৌতুক আপোনাৰ কম সময়ৰ কাৰণে আহিছোঁ আজি ব্যস্ততা বুলি ক'লে গুণ আপোনালোকৰ আজিকালি জানেই বৰ্তমান বহুত কেনেকুৱা কি পৰিস্থিতি চলি আছে আপোনাৰ লাষ্ট শেষৰ কৌতুকটো মই আপোনাক জনাই দিছোঁ আৰু মই লৈ আহিম আপোনাৰ নতুন নতুন আপোনালোকৰ মাজলৈ মই আপোনালোকৰ সমাজত হেৰাই যাব খোজা আপোনাৰ চৰণ আপোনাৰ নমস্কাৰৰ যোগ্য আপোনালোকক যোগ্য বুলি নকওঁ আপোনাক নমস্কাৰ প্ৰধানে হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ আপোনাৰ সাধু কথা আপোনালোকৰ মাজলৈ লৈ আহিম তেখেতৰ সাধু বুলি ক'লে আপোনাৰ ধৰি লওক সাধু কথা আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকৰ সাধু আপোনালোকক জনাম সাধু শুনাম আপোনালোকে আপোনালোকৰ বিলাই দিব আপোনালোকৰ মাজতে সাধু শুনাম মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব আপোনাক শেষৰটো কৌতুক আৰম্ভ কৰিছোঁ আপোনালোকে জানে আমাৰ শিক্ষা ব্যৱস্থা আপুনি ইমান 2-3 বছৰ হ'লে আপোনালোকে আমাৰ মাজত শিক্ষা ব্যৱস্থা কেনেকুৱা অংগনবাদী খুলি দিছে অংগনবাদী শিশুসকল যাই তাতে মাজনী কি আমাৰ ওচৰৰে মাইনা এজনী সুধিছিলোঁ মাইনা ক'ত যোৱা অংগনবাদী মই মাইনাজনী কৈছিলোঁ মাইনা অংগনবাদীত কি প্ৰাৰ্থনা কয় তেতিয়া মাইনাজনে কৈছিল অংগনবাদী প্ৰাৰ্থনা শুনাই দিম তো শুনাই দিয়ে এতিয়া অংগনবাদী প্ৰাৰ্থনাটো আপোনালোকক জনাই দিম যে অংগনবাদী প্ৰাৰ্থনাটো কৈছিল আমি অকণি কৰিছোঁ মিনতি পায়াস দিয়া বুট দিয়া দিয়াহে খিচিৰি বাকীখিনি নকওঁ ক'ত গৈছে আপোনালোকে জানে যে পায়াস দিয়া বুট দিয়া খিচিৰি নিশ্চয় তাত দিয়ে সেইকাৰণে প্ৰাৰ্থনাও আজিকালি এনেকুৱা হৈ গৈছে মই সুধিছিলোঁ মাইনা তোমালোক নিশ্চয় ABCD শিকোৱে ন তই যি সুধা মই ট্ৰান্সলেট কৰি দিম কি মই কৈছিলোঁ A for আপেল B for বুট C for সয়াবিন বা ক'ৰ শিক্ষা ক'ত গৈছে আপোনালোকে নিশ্চয় খাদ্য প্ৰদান হৈ গৈছে আজিকালি আমাৰ শিক্ষা বিমান নকম নিশ্চয় মোৰ কিবা যদি ভুল হৈ গৈছে আপোনালোকে ক্ষমা কৰি দিব মই আজি ভিডিঅ'টোলৈ ইমানটা নিৰ্ণয় লাগিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো মোৰ ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকে আগলৈ মই নিজৰ নতুন নতুন কৌতুক লৈ আহিম সাধু কথা লৈ আহিম আপোনালোকে শুনিব মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোক আগুৱাই নিব ইমানতে মই আজি ভিডিঅ'টোৰে বিদায় মাগিছোঁ ধন্যবাদ।